আটাল কঠিয়াখুন্দা মধ্য অসমীয়া বিদ্যালয়ৰ ৬৬তম বাৰ্ষিক প্ৰতিষ্ঠা দিৱস আৰু মাৰাথন দৌৰ অনুষ্ঠিত। চৰাইদেউ জিলাৰ সাপেখাতী অঞ্চলৰ আটাল কঠিয়াখুন্দা মধ্য অসমীয়া বিদ্যালয়ত ৬৬তম বাৰ্ষিক প্ৰতিষ্ঠা দিৱস অনুষ্ঠিত হয়। প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলৰ মাজত ৮ কিলোমিটাৰ মাৰাথন দৌৰ অনুষ্ঠিত কৰে। মাৰাথন দৌৰ শুভাৰম্ভ কৰে সমাজকৰ্মী বাণী চাংমাই আৰু সহযোগিতা আগবঢ়ায় প্ৰতিষ্ঠাপক প্ৰধান শিক্ষক স্বৰ্গীয় যোগাৰাম দাসৰ পুত্ৰ প্ৰবীণ কুমাৰ দাস, শিক্ষক তৰুণ চাংমাই, দিলীপ গগৈ, নয়নমণি চাংমাই আৰু গগন ফুকনে। পুৱা পতাকা উত্তোলন কৰে আটাল কঠিয়াখুন্দা মধ্য অসমীয়া বিদ্যালয়ৰ পৰিচালনা সমিতিৰ সভাপতি দিলীপ গগৈয়ে। আটাল কঠিয়াখুন্দা মধ্য অসমীয়া বিদ্যালয়ৰ প্ৰাচীৰ পত্ৰিকা অংকুৰণ উন্মোচন কৰে সমাজকৰ্মী অৰুণ গগৈয়ে। অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক তুফান চাংমাৰ সভাপতিত্বত অনুষ্ঠিত হোৱা মুকলি সভাত উদ্দেশ্য ব্যাখ্যা আগবঢ়ায় আটাল কঠিয়াখুন্দা মধ্য অসমীয়া বিদ্যালয়ৰ প্ৰধান শিক্ষক নৰেন গগৈয়ে। উক্ত সভাত সাপেখাতী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ ৰবীন বৰুৱা, গুদাম চাৰিআলি মধ্য অসমীয়া বিদ্যালয়ৰ প্ৰধান শিক্ষক যুগল দোলাকাষৰীয়া, সমাজকৰ্মী অম্বিকা হাজৰিকা, বলোৰাম চেতিয়া, দীনেশ দাসৰ লগতে বহু সংখ্যক বিশিষ্ট ব্যক্তি উপস্থিত থাকে। যদি ভিডিঅ'টো ভাল লাগিলে লাইক শ্বেয়াৰ কৰাৰ লগতে এনে ভিডিঅ'সমূহ আগলৈও পাই থাকিবলৈ ইউটিউব চেনেল এনি ভইচ ছাবস্ক্ৰাইব কৰি দিব। প্ৰথমেই মই আজি আমাৰ ইয়াত যিসকলক আমি শ্ৰদ্ধাঞ্জলি জনাইছোঁ, আমি আৰু বহু ব্যক্তি থাকি গৈছে, আমি ছজন ব্যক্তি প্ৰতিচ্ছবি সংগ্ৰহ কৰিবলৈ সক্ষম হ'লোঁ। তেখেতলোকক আমি কথা দিছোঁ। যিসকল জীৱিত ব্যক্তি আছে তেখেতসকলৰ যথেষ্ট শ্ৰদ্ধা নিবেদন কৰিছোঁ। প্ৰথম হেমকান্ত চাংমাই, যোগেশ্বৰ দাস, শ্ৰীযুত নীল চেতিয়া এই বিদ্যালয়ত প্ৰতিষ্ঠা কালৰ পৰা জড়িত হৈ আছে। আমি জানো ইতিমধ্যে সুপ্ৰভাত। আটাল কঠিয়াখুন্দা মধ্য অসমীয়া বিদ্যালয়ৰ আজি প্ৰতিষ্ঠা দিৱস। এই প্ৰতিষ্ঠা দিৱসত সন্মানীয় ইয়াৰ শিক্ষাগুৰুসকল, সন্মানীয় ইয়াৰ ৰাইজ, যিসকলে ঐক্যভাৱে লগ লাগি পেলাই আজি প্ৰতিষ্ঠা দিৱস আয়োজন কৰিছে। আৰু এই আয়োজন এক বৰ্ণাঢ্য কাৰ্যসূচীৰে আয়োজন কৰিছে, দিনজোৰা কাৰ্যসূচীৰে। আজি প্ৰথম কাৰ্যসূচী হৈছে মাৰাথন ৰেচ, আৰু এই মাৰাথন ৰেচে আৰম্ভ কৰিছে আজি কাৰ্যসূচী। গতিকে আমি আশা ৰাখিছোঁ এই বিদ্যালয় শুভ হ'ব, এই বিদ্যালয় আগন্তুক দিনত এখন মাইলখুঁটি হৈ ৰ'ব। আৰু ইয়াৰ যিসকল সন্মানীয় ব্যক্তি আছে সকলোকে প্ৰণাম জনাই এই কাৰ্যসূচী যাতে শুভ হয় তাৰ কাৰণে অতি বিনম্ৰভাৱে সকলোকে অনুৰোধ জনাইছোঁ যাতে সহযোগিতা আগবঢ়ায়। ধন্যবাদ। আজি আটাল কঠিয়াখুন্দা এমভি স্কুলৰ ৬৬তম প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি প্ৰথম কাৰ্যসূচী আমাৰ মাৰাথন দৌৰ ইতিমধ্যে আৰম্ভ হৈছে, বিদ্যালয়ৰ পৰা ওলাই গৈছে। এই মাৰাথন দৌৰ প্ৰতিযোগিতা আমাৰ আটাল পথাৰৰ বিশিষ্ট ব্যক্তি বাণী চাংমাইদেৱে উদ্বোধন কৰিছে। আমাৰ আজি দিনজোৰা কাৰ্যসূচী আছে, বাকী কাৰ্যসূচীবিলাক আমি পৰৱৰ্তী সময়ত আগবঢ়াই লৈ যাব বিচাৰোঁ। নমস্কাৰ, সকলোকে স্বাগতম জনাইছোঁ, নৱবৰ্ষৰ শুভেচ্ছা জনাইছোঁ। এই নৱবৰ্ষই সকলোৰে মংগল কামনা কৰিছোঁ, সকলোকে মংগল কৰক ভগৱানে। আজি আটাল কঠিয়াখুন্দা মধ্য অসমীয়া বিদ্যালয়ৰ প্ৰতিষ্ঠা দিৱস। এই প্ৰতিষ্ঠা দিৱসটি প্ৰধান শিক্ষক নৰেন গগৈয়ে বৰ সুন্দৰকৈ আয়োজন কৰিছে। প্ৰতিষ্ঠা দিৱসৰ লগত প্ৰথম কাৰ্যসূচী মাৰাথন দৌৰ ইতিমধ্যে আৰম্ভ হৈ গৈছে। আজি দিনজোৰা কাৰ্যসূচী আছে, সকলো কাৰ্যসূচীৰে সফল ৰূপায়ণ আমি কামনা কৰিছোঁ। আৰু এই প্ৰাকদিনত যিসকল মহান ব্যক্তিয়ে এই বিদ্যালয়খন প্ৰতিষ্ঠা কৰিলে সকলোকে মই সোঁৱৰণ কৰিছোঁ, সকলোকে শ্ৰদ্ধা জনাইছোঁ। সেই পুণ্যাত্মাসকলে য'তে আছে আমাক তেখেতলোকে যেন আশীৰ্বাদ কৰি থাকে বিদ্যালয়খনৰ উত্তৰণৰ কাৰণে। আমি সকলোকে সেৱা জনাই মোৰ বক্তব্য সামৰণি জনাওঁ।